নমস্কাৰ বন্ধুসকল প্ৰথমতে আপোনালোকক আমাৰ চেনেল দা আসামিজ ইউনিক লাৰ্ণত স্বাগতম জনাইছো আজি মই আপোনালোকক আমাৰ পৃথিৱীৰ বিশাল অৰণ্য বা জংঘলৰ বিষয়ে কম আপুনি জানেনে আমাৰ পৃথিৱীৰ বিশাল অৰণ্যখনৰ নাম কি ইয়াৰ নাম হ'ল এমেজনৰ জংঘল বা অৰণ্য এই ভিডিঅ'ত মই আপোনালোকক এমেজনৰ জংঘলৰ বিষয়ে কিছু কথা কম আহক ভিডিঅ'টো আৰম্ভ কৰো তাৰ আগতে আপোনালোকে আমাৰ চেনেল The Assamese Unique Learn to subscribe কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব এমেজনৰ জংঘলখন ব্ৰাজিলত আছে ই অকল ব্ৰাজিলতে সীমাবদ্ধ হৈ থকা নাই ই 9খন দেশলৈকে বিয়পি আছে তাৰে ভিতৰত আটাইতকৈ বেছি 60% ভাগ ব্ৰাজিলত আছে ইয়াৰ বাহিৰেও পেৰু 13% কলম্বিয়া 10% আৰু আন 6খন মান দেশলৈকে বিয়পি আছে এমেজনৰ জংঘলত 6 বিলিয়নতকৈও বেছি বৃক্ষ পোৱা যায় আৰু এই বৃক্ষসমূহ ইমানে ঘন আৰু ডাঙৰ যে ইয়াৰ ভূপৃষ্ঠত সূৰ্যৰ পোহৰ আহি পোৱাটো টান হৈ পৰে বিশ্বৰ 65% ৰেইন ফৰেষ্ট অৰ্থাৎ বৰ্ষাৰণ্য এমেজনৰ জংঘলৰ পৰাই আহে এমেজনৰ অৰণ্যৰ ক্ষেত্ৰফল 5.5 মিলিয়ন বৰ্গ কিলোমিটাৰ হয় ই হৈছে আমাৰ ভাৰতবৰ্ষৰ সমগ্ৰ ক্ষেত্ৰফলতকৈ অলপ বেছি ইয়াৰ পৰাই আপুনি অনুমান কৰিব পাৰে যে ই কিমান বিশাল এই জংঘলখন পৃথিৱীৰ সম্পূৰ্ণ 6.7% ভাগলৈকে বিয়পি আছে এতিয়া আহো এমেজনৰ নদীলৈ এমেজনৰ নদী পৃথিৱীৰ দ্বিতীয় স্থানত থকা আটাইতকৈ ডাঙৰ নদী বিশ্বৰ 20% নদী বৈ গৈ এমেজনৰ নদীত মিলিত হৈছে বৰষুণৰ দিনত যেতিয়া এই নদী পানীৰে সম্পূৰ্ণ ভৰি পৰে তেতিয়া ইয়াৰ কোনো ঠাই অতি বহল হৈ পৰে ই ইমানেই বহল হয় যে ইয়াৰ ইপাৰৰ পৰা সিপাৰ চোৱাটো অতি টান হৈ পৰে এমেজনৰ অৰণ্যত 17000 টামান গছ-গছনিৰ প্ৰজাতি 30000তকৈ অধিক পোক-পতংগৰ প্ৰজাতি 5000তকৈ অধিক মাছৰ প্ৰজাতি আৰু আপুনি এই কথা জানি আচৰিত হ'ব যে 3000তকৈ অধিক ভেকুলীৰ প্ৰজাতি দেখিবলৈ পোৱা যায় এতিয়া মই এমেজনৰ জংঘলত পোৱা কেইটামান ভয়ানক জীৱ-জন্তুৰ বিষয়ে কম এক বুলেটেণ্ট এটা পৰুৱাৰ প্ৰজাতি আপুনি হয়তো পৰুৱা বহুত দেখিছে কিন্তু বুলেটেণ্টৰ নিচিনা দেখা নাই ই দেখিবলৈ অতি সৰু কিন্তু ই কামুৰিলে বন্দুকৰ গুলিৰ সমান দুখ পোৱা যায় সেইবাবে ইয়াক বুলেটেণ্ট বুলি জনা যায় ই কামুৰিলে ইমানে বিষ হয় যে মানুহৰ জ্বৰ উঠি যাব পাৰে 2 ভেকুলী এমেজনত থকা এই ভেকুলী প্ৰজাতিসমূহ বিভিন্ন ৰঙৰ থাকে ইহঁতৰ গাৰ গঠন আৰু বৰণ দেখিবলৈ অতি আকৰ্ষণীয় হয় কিন্তু ই যিমান আকৰ্ষণীয় আৰু ধুনীয়া হয় সিমানে বিষাক্তও হয় ইয়াৰ এটাৰ ভেকুলীৰ গাত 10 জন মানুহক মাৰিব পৰা বিষ থাকে এই ভেকুলীসমূহ বৰষুণৰ সময়ত অধিক দেখিবলৈ পোৱা যায় 3 এনাকন্ডা এমেজনৰ জংঘলত এনাকন্ডা সাপ দেখিবলৈ পোৱা যায় এই এনাকন্ডা দৈৰ্ঘ্য 30ৰ পৰা 40 ফুট দীঘল ই অতি ভয়ানক ইহঁতৰ সৰু ডাঙৰ সকলো জীৱক গিলি দিব পাৰে এই এনাকন্ডাসমূহে এবাৰ যদি কোনো জীৱক গিলি দিয়াৰ পিছত এমাহলৈকে ইহঁত নোখোৱাকৈ থাকিব পাৰে এই সাপ আটাইতকৈ বেছি বোকা থকা ঠাই বা পানীৰ ঠাইত পোৱা যায় 4 ঈগল এই অৰণ্যত এক প্ৰকাৰৰ ঈগল দেখিবলৈ পোৱা যায় যি অতি ভয়ানক ঈগলসমূহৰ ওজন 5তকৈ 6 কেজি থাকে আৰু ই নিজৰ গাৰ ওজনতকৈ দুগুণ ওজনৰ বস্তু লৈ উৰা মাৰিব পাৰে সেইবাবে এই অৰণ্যত ভ্ৰমণ কৰিলে সৰু ল'ৰা-ছোৱালীৰ প্ৰতি সাৱধান হ'ব লাগে 5 ইলেক্ট্ৰিক ইলছসমূহ হৈছে মাছৰে এক প্ৰজাতি এই ইলছসমূহৰ গাত 6 ভল্টৰ বৈদ্যুতিক ক্ষমতা থাকে ইলছসমূহৰ স্পৰ্শত যিকোনো মানুহ আহিলে সেই মানুহৰ হাৰ্ট এটেক অহাটো নিশ্চিত ই মানুহৰ গাৰ কলেষ্ট্ৰল লেভেলটো কমাই দিয়ে ইহঁতৰ গাত থকা বৈদ্যুতিক ক্ষমতাৰ ফলত ইহঁতে নিজৰ শিকাৰ নিশ্চিত মনে কৰে ইয়াৰ উপৰিও এমেজনৰ জংঘলত জেগুৱাৰ পোৱা যায় জেগুৱাৰসমূহ হৈছে নাহৰ ফুটুকী বাঘৰে এক প্ৰজাতি ই নাহৰ ফুটুকী বাঘতকৈ অতি ভয়ানক জীৱ-জন্তুৰ বাহিৰেও এমেজনৰ জংঘলত এনেকুৱা এখন নদী আছে যাৰ টেম্পাৰেচাৰ 110 ডিগ্ৰী চেলচিয়াছ মান হয় এই নদীৰ কোনো অংশত পানী উতলি থকা দেখিবলৈ পোৱা যায় ইয়াত বাস কৰা কিছুমান জনজাতীয় লোকে তেওঁলোকৰ ভিতৰৰ যিকোনো মানুহৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ এই নদীত পেলাই দিয়ে এয়া আছিল এমেজনৰ জংঘলৰ কিছু কথা আশা কৰিছো এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক এমেজনৰ বিষয়ে সঠিক জ্ঞান দিব পাৰিলো বন্ধুসকল
যদি আপোনালোকক আমাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব এনে কৰিলে আমি আৰু ভিডিঅ' বনাবলৈ সাহস পাওঁ নমস্কাৰ